হেল্ল' এভৰিৱান, প্ৰথমে মই কাশ্মীৰী এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ মই সম্পূৰ্ণ নিৰামিষ দৈ পটলৰ ৰেচিপি লৈ। যিকোনো নিৰামিষ দিনত এই ৰেচিপিটো বনাব পাৰে, তেনেহ'লে চাওক আজি মোৰ ৰেচিপিটো। দৈ পটল বনাবলৈ মই পটলৰ বাকলিবোৰ গুচাই এনেকৈ দুইফালৰ পৰা অলপ অলপকৈ কাটি লৈছোঁ। প্ৰত্যেকটো পটলৰ দুয়োফালে মই এনেকৈ কাটি লৈছোঁ। এতিয়া মই পটলখিনিত অলপমান নিমখ, অলপমান হালধি গুড়ি দি 5-6 মিনিটমানৰ কাৰণে সানি থৈ দিম। মই ভালকৈ সানি লৈছোঁ। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ছাইড কৰি থৈছোঁ। এতিয়া বাতি এটাত মই ল'ম এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু এচামুচ জলকীয়া গুড়ি। তাত মই অলপমান পানী দি সেইখিনি এটা পেষ্ট বনাই ল'ম। পানী মই অলপমান ব্যৱহাৰ কৰিছোঁ। ভালদৰে মিক্স কৰি পেষ্টটো বনাই লৈছোঁ। এতিয়া গ্ৰেভিৰ কাৰণে মই লৈছোঁ কেইটামান কাজু কেইটা মই ভাঙি লৈছোঁ এনেকৈ। 3টা জলকীয়া লৈছোঁ, জলকীয়া আপোনালোকে বেছিকৈ ল'ব পাৰে। তাৰপিছত এইখিনি মই অলপ সময় পানীত তিয়াই থৈ দিম। এতিয়া কেৰাহী এটাত মই অলপমান তেল দি তাত মই নিমখ হালধি সানি থোৱা পটলকেইটা ভাজি লৈছোঁ। চাৰি 5 মিনিটৰ কাৰণে মই এইখিনি ভাজি ল'ম। এতিয়া মোৰ পটলখিনি ভাজি হৈ গ'ল, নমাই লৈছোঁ। এতিয়া কেৰাহীটোত মই আৰু অলপমান তেল দি তাত ইলাচি, লং আৰু ডালচেনি দি দিছোঁ। এতিয়া মই তাত দিম জিৰা গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি মছলা পেষ্টটো ঢালি দিছোঁ। গেছটো মই ল' টু মিডিয়াম ফ্লেমতে ৰাখি থৈছোঁ। এতিয়া মছলাখিনিত দিম মই আধা চামুচ হালধি গুড়ি, মোৰ মছলাখিনি ভাজি হৈ গ'ল। এতিয়া তাত মই ভাজি থোৱা পটলখিনি ঢালি দিম। ভালদৰে লাৰি দিছোঁ মছলাখিনিৰ লগত মিলি যাবলৈ। আধা চামুচ নিমখ দিছোঁ। ইয়াত মই আধা কাপ পানী ব্যৱহাৰ কৰিছোঁ পটলখিনি সিজিবলৈ আৰু পটলখিনি মছলাৰ লগত ভালদৰে মিলি যাবলৈ। এতিয়া মই এইখিনি সিজিবলৈ দিম। এইপিনে মই গ্ৰেভিৰ কাৰণে কাজু আৰু জলকীয়াখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 1.5 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ। পুনৰ এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। হৈ গ'ল মোৰ কাজু আৰু দৈৰ গ্ৰেভিখিনি। এতিয়া মোৰ পটলখিনি সিজি গ'ল। এতিয়া ইয়াত মই কাজু আৰু দৈখিনি ঢালি দিলোঁ। ভালদৰে লাৰি দিছোঁ। মই ইয়াতে আধা চামুচ চেনি দিছোঁ।
গেছটো ল' টু মিডিয়াম ফ্লেমত থৈ মই এনেকৈ 4-5 মিনিটমান ৰাখি থৈ দিম। ভালদৰে উতলিছে। এতিয়া মই গেছটো নুমাই দিম। মোৰ দৈ পটল হৈ গৈছে। খাবলৈ খুবেই টেষ্টি হয়, সম্পূৰ্ণ নিৰামিষ হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।